খবৰলে লখিমপুৰৰ নকাৰী হাইস্কুলত সৃষ্টি হয় এক হুলস্থুলীয়া পৰিৱেশৰ নকাৰী হাইস্কুলত সৃষ্টি হয় এই নকাৰী জিলা সমাজ কল্যাণ বিভাগৰ ভুল বাৰ্তা প্ৰেৰণ কৰাৰ বাবে এই হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় ৰাষ্ট্ৰীয় বয়োশ্ৰী যোজনা আৰু এডিআইপি স্কিমৰ অধীনত লখিমপুৰ সমাজ কল্যাণ বিভাগ আৰু জিলা প্ৰশাসনৰ সহযোগত আয়োজন কৰা ৬০ৰ উত্তৰ বৃদ্ধাসকলৰ বাবে বিনামূলীয়া চিকিৎসা সেৱা অনুষ্ঠিত কৰে উক্ত চিকিৎসা সেৱাৰ বাবে লখিমপুৰ জিলাৰ বিভিন্ন অঞ্চলৰ আশাকৰ্মীৰ দ্বাৰা লখিমপুৰ সমাজ কল্যাণ বিভাগে ভুলকৈ বাৰ্তা প্ৰেৰণ কৰে আৰু বিভিন্ন ঠাইৰ পৰা লোকসকল আহি লখিমপুৰ নকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ত উপস্থিত হয় খবৰ পাই অহা বৃদ্ধাসকলে যেন কোনে যেনেধৰণে খবৰ দিছিল তেনেধৰণে সহায় নোপোৱাত এক হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয় আৰু বহু বৃদ্ধাসকল হাৰাশাস্তি হোৱাৰ লগতে উভতি যাবলগীয়া হোৱাত অসন্তুষ্টি প্ৰকাশ কৰা পৰিলক্ষিত হয় ঘোষণা হল সাহিত্য একাডেমি